हेलो एभ्रिवान आशा कৰো সকলো ভালে আছে আৰু মই ভালে আছো আৰু ৰঙালী বিহুৰ উলগ জনাইছো দেই সকলোকে আৰু এয়া ৰাতিপুৱা আলহী গুটি আহিছে আমাৰ ঘৰত এই ধুনীয়াকৈ চাটখিনি কাটি ললো গৰুক মাৰিবলে আৰু এয়াকাই গৰুক তেল খানি আছে কাৰণ হালধি মাহ হালধি খানিব লাগিব আৰু আমাৰ গুটিক লৈ ভিডিঅ' কৰি আছো এয়া দেউতাও তেল খানিছে এতিয়া আহিলোঁ বৰ্তাহঁতৰ ঘৰলৈ আৰু দেখিছেনে তগৰ ফুলজোপাকে সুন্দৰকৈ ফুলি আছে আৰু বৰ্তাহঁতৰ ঘৰলৈ আহিছিলোঁ এই চাট মাৰিডাল নিবলৈ আৰু ঘৰলৈ আহি কথাই মতে কাম ধুনীয়াকৈ লাগি গ'লোহি এই কামখিনি কৰাত নহ'লে যদি কামখিনি নকৰোঁ ঘৰৰ পৰা গালি শুনিব লাগিব গতিকে মানে কামখিনি কৰি থকাই ভাল অকণমান ময়ো খানো ফুট এটাকে দিওঁ আৰু বছৰে বছৰে ডাঙৰ হৈ দেই দেখিছে ৰাইজেকে গৰুক গা ধুওৱাত ব্যস্ত এইটো এটা অন্য এক পৰম্পৰা গৰুক হালধি ৰস খুওৱাটো ককাই ধুনীয়াকৈ চুঙা কাটি বাঁহৰ চুঙাত হালধি ৰসটো সুমুৱাই গৰুক খুৱাইছে মানুহেও খায় প্ৰথম গৰুক খোৱাৰ পিছতহে মানুহে খায় গতিকে গৰুক খুৱাই লৈছে প্ৰথম হালধি খুৱাই মেলি লৈ এতিয়া গৰুক মাহৰ ফুট দিছোঁ গা পা ধুৱাই কৰি লোৱাৰ পাছতহে বোলে দিয়ে মাহৰ ফুটটো কিবা বোলে পোক পৰুৱাৰ পৰা বাচি থাকে গতিকে সেই ফুটটো দি ল'লোঁ মই দেউতাইও দিলে এতিয়া লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা লাও খা গৰুক এনেকৈ লাও বেঙেনা ছটিয়াই পথাৰত এৰি দি থৈ আহিলে দেউতাই আৰু তাৰ পাছত ময়ো মুখে গাই চবতে হালধি ঘঁহিলোঁ আৰু মূৰত অকণমান মাহ ঘঁহিলোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহিছোঁ বাই